নমস্কাৰ বন্ধুসকল, মোৰ চেনেলৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম। আপোনালোকক দুৰ্গা পূজা আন্তৰিক শুভেচ্ছা যাচিছোঁ। আৰু আজি মোৰ ঘৰৰ পৰাই ব্লগ আৰম্ভ কৰিছোঁ। চাব, এইটোৱে মোৰ আচল ঘৰটো। কিন্তু প্ৰথম যিমান ভিডিঅ' আগতে বনোৱা হ'লে মই ঘৰৰ পৰা ঘৰটো নেদেখুৱা হ'লে এই জেগাতে বনোৱা হ'লে ভিডিঅ'বিলাক চব ইয়াৰ পৰা বনাওঁ। আৰু ৰিচেণ্টলি এটা ভিডিঅ' মই আপলোড কৰিছিলোঁ হ'লে ছাতি এটা লৈ পেলাই ইয়ালৈ মই আপলোড কৰিছিলোঁ হ'লে যে কি নহওক, মই আপোনালোকৰ মোৰ এই ভগা চিগা ঘৰটো দেখুৱাই যেতিয়া মোৰ ঘৰ সকলো মানুহকে পৰিচয় কৰি দিম এইবিলাক। তাৰপৰাই মোৰ এইজনী হ'ল মোৰ উৰুঙা ঘৰ প্ৰজা লক্ষ্মী। কি কৰিব বিচাৰিবি কওক? আৰু দ্বিতীয় পৰ্যায়ত এইফালে আছোন। सहनी हमें सजा है, हम हैं बाजारों के। এটি হ'ল মোৰ বেটা, মৰমৰ বেটা। হাই কদেচোন, এইবিলাক ক হাই। আজিলৈকে তাক কেমেৰা ফেচ কৰা নাই, সেইকাৰণে সি লাজ কৰিছে, একো কথা কোৱা নাই এইবিলাক। হাই কওক, হাই নকওঁ নেকি? বিশেষ ক'বলগীয়া একো নাই। চাই লওক আমাৰ গাঁওখন কেনেকুৱা বনোৱা। এইটো ঘৰ পৰিয়াল, ঘৰটো একে ভগা চিগা ইয়াত। তাৰপৰা এইখিনি গোটেইখিনি এইখনে আমাৰ গাঁও। আজি দিনটো ক'ত যাওঁ কি কৰোঁ আপোনালোক সম্পূৰ্ণ ভিডিঅ' দেখুৱাম। আপোনাৰ ভিডিঅ'টো লাষ্টলৈকে চাই থাকিব। আবেলি টাইমত পথাৰ চাইডে ওলাই আহিলোঁ। বহুত গৰম হৈছে, ওলাব পৰা নাই। দুপৰীয়া টাইমত ভিডিঅ' বনাব নোৱাৰিলোঁ। এতিয়া চাওক গোটেই আমি অহা নাই, বহুত মানুহ আহিছে ইয়াত। মোৰ বেটাটো আহিছে, এইটো মোৰ বেটাটো আহিছে। বেটা ক'ত গ'ল? বেটা এটা হাই কৰেচোন, হাই কৰে হাই নকৰে। এতিয়া বেছি অভাৰ ৰ'দ হৈছে, সেইকাৰণে অকণমান আবেলি টাইমত ওলাই আহিছোঁ। আৰু ভিডিঅ' বেছি দীঘলীয়া নকৰোঁ। আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি পেলাই ঘণ্টা বেলটো দবাই থৈ দিব। তেতিয়া যিবোৰ ভিডিঅ' আহিবলগীয়া আছে, মোৰ নতুনকৈ যি পূজাত যি ভাল ভিডিঅ'বলগীয়া আহিবলগীয়া আছে, আপোনালোকে সকলো পাই যাব। থেংক ইউ।